প্ৰথমে নমস্কাৰ, উমেশ দেয়াৰ টিপছে স্বাগতম জনাইছোঁ। আজি মই মৌ-মাখিৰ বিষয়ে জনাম আৰু এই গৰম দিনত মৌ-মাখিবিলাক কেনেকৈ ৰাখিব লাগে তাৰ বিষয়ে এই ভিডিঅ'টোৰ দ্বাৰা জনাম। আহকচোন বেক কেমেৰা দেখি আপোনালোকক এই ভিডিঅ'টো দেখাবলৈ চেষ্টা কৰিছোঁ। এয়া মৌ ইয়াত ৰখা হৈছে, আপোনালোকে দেখিছে। আৰু লগতে মই ওপৰত এখন চালি দিছোঁ। এই চালিখন দিয়াৰ কাৰণ আছে আৰু ইফালে এখন তামোল ঢুকুৱাৰ বেৰা দিয়া হৈছে আৰু ওপৰত চালি দিয়া হৈছে। চালি দিয়াৰ কাৰণ হৈছে কি, গৰম দিনত ওপৰৰ পৰা যেতিয়া সূৰ্যৰ তাপ আহিব, বহু গৰম তাপ আহি যায় তললৈ। সেইকাৰণে এই চালিখন দিয়া হৈছে, কাৰণ বেলেগ জেগাত সুবিধা নাই ৰখাৰ কাৰণে। সেইকাৰণে মই ইয়াত তামোল ঢুকুৱাৰে চালি এখন বান্ধি দিছোঁ, যাতে গৰম তাপটো তললৈ আহিব নোৱাৰে। সেইবাবে কাৰণ মৌ-মাখি জাকবিলাক প্ৰায় ছাঁ জেগা লাগে, যাতে ঠাণ্ডা জেগাত লাগে। গছৰ তলত হওক বা এই ঘৰৰ পিছফালে ৰ'দ নপৰা ঠাই জেগা লাগে। ঘৰৰ মুধৰ চাইজতো ৰাখিব পাৰে, যাতে ৰ'দ নপৰে, তেনেকুৱা জেগাত ৰাখিব লাগে। তেনেকুৱা সুবিধা নাই আৰু এইকাৰণে এই জেগাত মই ৰখাৰ কাৰণে স্থায়ীভাৱে মই ইয়াত ৰাখিছোঁ মৌৰ বাকচটো। আপোনালোকে দেখিছে, কাৰণ গৰম দিনত বহুত অসুবিধা হয়। মই দেখিছোঁ যে মৌবিলাক প্ৰায় ওলাই আহে। বেছিকৈ অতিপাত গৰম হ'লে এই সন্মুখত বহু পাংখাৰে আৱাজ হৈ থাকে আৰু মৌবিলাক প্ৰায় ওলাই আহি থাকে অকণমান। যেতিয়া অকণমান ঠাণ্ডা সূৰ্য কম হ'লে তেতিয়া আকৌ ভিতৰলৈ গুচি যায়। এনেকুৱা পৰিস্থিতিত কি কৰিব পাৰি আপোনালোকে নিশ্চয় দেখিছে। আপোনালোকে যদি ৰ'দ পৰা ঠাই যদি হয়, তেতিয়াহ'লে আপোনালোকে এখন চাং পাতি দিব, নহ'লে টিনপাতৰ চালি এখন ল'ব। টিনপাতৰ হ'লে অসুবিধা হয়, কাৰণ টিনপাত বহুত গৰম তাপ পৰে, তললৈ গুচি আহে গৰমবিলাক। কিন্তু পৰাপক্ষত তামোল ঢুকুৱাৰ বা কলপাতৰ যিটো গছৰ কলপাত থাকে, সেইটো কলপাতো দিব পাৰে। মৰা হওক বা জীয়া কাটি পেলাই পাতবিলাক পাৰি দিব পাৰে, যাতে ৰ'দ নপৰে তেনেকৈ। কিন্তু যেতিয়া মৌ অতিপাত গৰম হ'ব, হয়তো মৌখন উৰি যোৱাৰ কাৰণে সিহঁতে সুবিধা ল'ব পাৰে। তেনেকৈ উৰি নোযোৱাকৈ এনেকুৱা এখন চাং দিব লাগে, মই যেনেকৈ দিছোঁ তামোল ঢুকুৱাৰে। আপোনালোকে যদি এনেকুৱা পৰিস্থিতিত আছে, গৰমত ঢাকি দিয়া হয়, আকৌ ঘূৰি ওপৰত একো নাই, ৰ'দ পৰি আছে, তেনেকুৱা হ'লে আপোনালোকে জৰুৰী এখন চাং পাতি দিবা। ওপৰত তামোল ঢুকুৱাৰে দিবা বা কলপাতৰে দিবা, তেনেকৈ দি দিবা। আৰু ইফালে পশ্চিম ফালৰ পৰা ৰ'দ পৰে 3-4 বজাত বা 2 বজাতো পৰে। সেইকাৰণে মই তামোল ঢুকুৱাৰ বেৰা দিছোঁ পিছফালেও, আৰু সিফালেও মোৰ দুখন আছে তামোলৰ বস্তিৰ মাজত, তেনেকৈ চাং দিয়া আছে। আজি মই এই ভিডিঅ'টোৰ কাৰণে কৰা হ'ল, প্ৰায় এনেকুৱা মৌ জাকবিলাক উৰি যাবলৈ বিচাৰে, সেইকাৰণে মই এইটো ভিডিঅ' কৰিলোঁ। আপোনালোকে যদি এনেকুৱা পৰিস্থিতিত আছা, তেতিয়াহ'লে আপোনালোকে নিশ্চয় এনেকুৱা কৰিব পাৰে, যাতে মৌখন উৰি নোযোৱাকৈ। উৰি গ'লে আপোনালোকৰ লোকচানত পৰিব। মোৰো তেনেকৈ উৰি যাব বিচাৰে। মই ভাবিলোঁ এনেকুৱা এখন চাং পাতি দিয়াটো ভাল, কাৰণ য'তে ত'তে ৰাখিব নোৱাৰে গছৰ ছাঁত, আৰু কলৰ ঘৰত ৰাখিব নোৱাৰে, কাৰণ যিটো লাল পিপৰা আছে, সেই পিপৰাটো অসুবিধা কৰে পৰুৱাবিলাকে। সেইকাৰণে এটা ভাল নিৰ্দিষ্ট ঠাই লাগে, যাতে মৌখন শান্তিভাৱে থাকিব পাৰে। অকণমান ছাঁ লাগে সিহঁতক, যাতে ঠাণ্ডা হয় আৰু ভিতৰত বহুখিনি এই গৰম ভাৱ হৈ থাকে, বাহিৰত ওলাই আহে, একদম আৱাজ পাংখা চলি থাকে এনি টাইম। এতিয়া 4টামান বাজিছে, এতিয়া বৰ্তমান ইমান আৱাজ নাই, শব্দ নাই, আপোনালোকে দেখিছে। মই এনেকৈ ৰাখিছোঁ। মই ভাবোঁ এই ভিডিঅ'টো অকণমান হ'লেও বুজি পালে। মৌবিলাক একচুৱেলি গৰম হ'লে বহুত কষ্ট পায়, সেইকাৰণে আপোনালোকে ছাঁ পৰা জেগাত ৰাখিব, যাতে ৰ'দ নপৰে, তেনেকৈ মৌবিলাক থাকিব। নহ'লে উৰি গ'লে পোৱাটো টান। আজিৰ মৌ-মাখি ভিডিঅ'টো জানিলে যে গৰম দিনত কেনেকৈ ৰাখিব পাৰে মৌ-মাখি বাকচবিলাক, আৰু মুকলি ঠাইত যদি মৌ বাকচ আছে, তেনেকুৱা হ'লে চাং পাতি দিব লাগে ওপৰত, যাতে ছাঁ পৰে আৰু শান্তিৰে থাকিব পাৰে মৌজাক। ছাঁ জেগা লাগে প্ৰায়। আপোনালোকে নিশ্চয় বুজি পালে এই ভিডিঅ'টোৰ দ্বাৰা। আজিলৈ ইমানতে সমাপ্ত কৰিলোঁ, আৰু নেক্সট ভিডিঅ' দেখিবলৈ পাবা নতুন তথ্যবোৰ।
আজিলৈ আপোনালোকলৈ ধন্যবাদ।